কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ সভা ইতিমধ্যে নাই শেষ হোৱা নাই, চলি আছে আৰু বাকী আছে, কাৰণ গোটেইবিলাক ৰাজ্য হ'ব লাগিব, গতিকে পৰ্যায়ক্ৰমে চলি আছে আৰু সম্পূৰ্ণ হ'ব আনুষ্ঠানিকভাৱে যেতিয়া ঘোষণা কৰিব। ইতিমধ্যে অসমৰ তালিকা সম্পূৰ্ণ নাই, গোটেইবিলাকৰে মই কওঁ যে আমাৰ এটা দলৰ নিয়ম এটা আছে, সম্পূৰ্ণ যেতিয়া গোটেই প্ৰক্ৰিয়াটো হ'ব তাৰপিছত তেতিয়া ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্দেশ গোটেই ৰাজহুৱা হ'ব। ডিব্ৰুগড় সমষ্টিত আপোনাৰ নামটো ব্যাপকভাৱে চৰ্চা হৈছে, কি ব্যাপকভাৱে চৰ্চা হৈছে, বিশেষকৈ সাংবাদ মাধ্যমে মৰমতে বেছিকৈ চৰ্চা কৰি আছে, কিন্তু গোটেই বিষয়টো মই আকৌ ক'লোঁ আপোনালোকক যে ৰাষ্ট্ৰীয় সমিতিৰ যিটো নীতি নিয়ম অনুযায়ী কথাবিলাক ৰাজহুৱা হ'ব। নতুন মুখ এবাৰ দেখা যাব নেকি অসমৰ যি তালিকা? সেইটোতো আপোনালোকে যেতিয়া ৰাজহুৱা হ'ব তেতিয়া সকলোবিলাক কথা স্পষ্টভাৱে জানিব পাৰিব, কাৰণ ৰাইজক আস্থাত লৈহে কাম কৰা হয় আৰু নিৰ্বাচনটো প্ৰকৃতাৰ্থত ৰাইজে মূল ভূমিকা পালন কৰে। প্ৰাৰ্থীসকল নিমিত্ত মাত্ৰ, ৰাইজৰ সহযোগতে সকলো কাম শৃংখলাবদ্ধভাৱে নিৰ্বাচন আয়োগে সম্পূৰ্ণ কৰে। আজি কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ সভা ইতিমধ্যে নাই শেষ হোৱা নাই, চলি আছে আৰু বাকী আছে, কাৰণ গোটেইবিলাক ৰাজ্য হ'ব লাগিব, গতিকে পৰ্যায়ক্ৰমে চলি আছে আৰু সম্পূৰ্ণ হ'ব আনুষ্ঠানিকভাৱে যেতিয়া ঘোষণা কৰিব। ইতিমধ্যে অসমৰ তালিকা সম্পূৰ্ণ নাই, গোটেইবিলাকৰে মই কওঁ যে আমাৰ এটা দলৰ নিয়ম এটা আছে, সম্পূৰ্ণ যেতিয়া গোটেই প্ৰক্ৰিয়াটো হ'ব তাৰপিছত তেতিয়া ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্দেশ গোটেই ৰাজহুৱা হ'ব। ডিব্ৰুগড় সমষ্টিত আপোনাৰ নামটো ব্যাপকভাৱে চৰ্চা হৈছে, কি ব্যাপকভাৱে চৰ্চা হৈছে, বিশেষকৈ সাংবাদ মাধ্যমে মৰমতে বেছিকৈ চৰ্চা কৰি আছে, কিন্তু গোটেই বিষয়টো মই আকৌ ক'লোঁ আপোনালোকক যে ৰাষ্ট্ৰীয় সমিতিৰ যিটো নীতি নিয়ম অনুযায়ী কথাবিলাক ৰাজহুৱা হ'ব। নতুন মুখ এবাৰ দেখা যাব নেকি অসমৰ যি তালিকা? সেইটোতো আপোনালোকে যেতিয়া ৰাজহুৱা হ'ব তেতিয়া সকলোবিলাক কথা স্পষ্টভাৱে জানিব পাৰিব, কাৰণ ৰাইজক আস্থাত লৈহে কাম কৰা হয় আৰু নিৰ্বাচনটো প্ৰকৃতাৰ্থত ৰাইজে মূল ভূমিকা পালন কৰে। প্ৰাৰ্থীসকল নিমিত্ত মাত্ৰ, ৰাইজৰ সহযোগতে সকলো কাম শৃংখলাবদ্ধভাৱে নিৰ্বাচন আয়োগে সম্পূৰ্ণ কৰে।